হাই মাই ডিয়ার ফ্রেন্ডস, সকলকে স্বাগতম জানাচ্ছি একটা নতুন ভিডিওলে। আশা করি নিশ্চয় ভালে আছে। তো আজি আমি অকণমান মাটিৰ হিচাপ শিকিলোঁ। যিসকলে মাটিৰ হিচাপ জানে তেওঁলোকে ভিডিঅ'টো চাব নালাগে, আৰু যিসকলে নাজানে তেওঁলোকে অৱশ্যই চাব, কাৰণ বহুত দৰকাৰ হয়। কাৰণ এই বস্তুখিনি স্কুল কলেজৰ শিক্ষাত ইমান পোৱা নাযায়, আৰু প্ৰেক্টিকেলত কিন্তু আমাক লাগে। আৰু আমি যেতিয়া পঢ়া শুনা কৰি বস্তুখিনি নাজানো তেতিয়া অৱশ্যই খুব এটা বেয়া দেখে। তো আমি জানিব লাগে, আৰু বস্তুখিনি আপোনালোকে বহীত নোট কৰি ৰাখিব। কেতিয়াবা দৰকাৰ হ'লে আপোনালোকে আকৌ বস্তুখিনি বহীত নোটটো ওলাই লৈ আপোনালোকে চাব পাৰিব। তো মাটি হিচাপত প্ৰথমতে আমি জানিব লাগিব নল বা লেচা। তাৰপিছত আপুনি জানিব লাগিব কঠা। তাৰপিছত আপুনি জানিব লাগিব বিঘা। তাৰপিছত জানিব লাগিব পুৰা। তাৰপিছত জানিব লাগিব একৰ। তাৰপিছত জানিব লাগিব হেক্টৰ। তো ইয়াতে আপোনালোকক মই সাজেষ্ট কৰিম নল বা লেচা, কঠা আৰু বিঘা, এই তিনিটা বস্তু আপোনালোকে বেছি মনোযোগ দিব, বা এই তিনিটা বস্তু বেছি দৰকাৰ। আৰু এই বস্তুখিনি মাটি পথাৰৰ বহুত মাটি হিচাপ কৰিব লগা গ'লে পুৰা একৰ, বিঘাত বা হেক্টৰ দৰকাৰ হয়। তাই আপাতত আমি এই তিনিটা বস্তু বেছিকৈ জানিব লাগিব, আৰু এই তিনিটা বস্তুত নাজানিলেও ইমান কথা নাই। তথাপি বহীত লিখি ৰাখিব, গোটেইখিনি বস্তু মই জনাই দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি জানো নল 12 ফুটে হয় এক নল। তো মনত ৰাখিব আপোনালোকে। যিসকলে 12 ফুট মানে ফুটৰ হিচাপটো নাজানে, সকলোৱে জানে, তথাপি একবাৰ মই কৈ দিছোঁ। আপোনালোকে ফিটা এখন ইমান এটা দীঘল দীঘল ঘৰ পাব, আৰু তলৰ ফালে এটা ইমান সৰু সৰু ঘৰ পাব। আপোনালোকে সৰু সৰু ঘৰটো চাব নালাগে, ইফালৰটো চাব, দীঘল দীঘলটো চাব আপোনালোকে। এই যে 12 দেখা পাইছে, সেই 12লৈকে হয় 1 ফুট। তেতিয়াহ'লে 12 ফুট হ'লে হ'ব আপোনাৰ এক নল। এতিয়া আহিল লেচা। লেচাটো এনেকুৱা ঠিক 12 ফুট পূৰণ 12 ফুট। 12 ফুট পূৰণ হ'ব আপোনাৰ 144 বৰ্গ ফুট। 144 বৰ্গ ফুটে হ'ব এক লেচা। আমি প্ৰেক্টিকেলি যেতিয়া মাটি জুখিব যাম তেতিয়া আমি কি পাম? 12 ফুট, দীঘে 12 ফুট, পথালিয়ে 12 ফুট নাপাওঁ। আমি কম বেছি পাম। কেতিয়াবা ইয়াতে হয়তো আপুনি 50 পাব, কেতিয়াবা ইয়াতে আপুনি 70 পাব, কেতিয়াবা হয়তো আপুনি ইয়াতে 20 পালে, কেতিয়াবা ইয়াতে আপুনি 100 পাব। কিছুমান মাটি দিশ বেছি, বহল কম। তো আপুনি যিয়ে নাপাওক, এই আৰু দিশ আৰু বহলটো পূৰণ কৰি আপোনালোকে ওলাই ল'ব। মুঠতে খেয়াল ৰাখিব 144 বৰ্গ ফুটে হ'ব এক লেচা। সেই হিচাপত আপোনাৰ যদি 500 হয়, 500 লেচাত কেই ফুট হ'ব আপুনি কেই লেচা হ'ব আপুনি নিশ্চয় গম পাবই। বা আপোনাৰ 1000 বৰ্গ ফুট হ'ল, ইটো ইফালে পূৰণ কৰি আপোনাৰ 1000 বৰ্গ ফুট হ'ল, তেতিয়া আপুনি তাৰ ওলাব পাৰিব। যিহেতু আপুনি জানে 144 বৰ্গ ফুটে হয় এক লেচা, তেতিয়াহ'লে 1000ত আপোনাৰ 144 বৰ্গ ফুট কেইবাৰ যাব বা কিমান হ'ব এইটো আপুনি নিশ্চয় ওলাব পাৰিব। গতিকে এটা কথা খেয়াল ৰাখিব, 144 বৰ্গ ফুটে হয় এক লেচা। এতিয়া আপুনি দীঘ আৰু প্ৰস্থটো পূৰণ কৰিব লাগিব। দীঘলে যিমান হয়, প্ৰস্থ যিমান হয়, সেইখিনি পূৰণ কৰি আপুনি 1000 ওলালেও আপুনি গম পাব যে ইয়াতে কেই লেচা মাটি আছে। এতিয়া আহিব কঠা। 20 লেচা মাটিয়ে হ'ব এক কঠা। আৰু 5 কঠা মাটিয়ে হ'ব 1 বিঘা। এতিয়া আকৌ আপোনালোকে কোনোবাই সুধিব পাৰে যে 1 বিঘা মাটিত কিমান লেচা থাকিব? যদি 20 লেচা 1 কঠা হয়, 5 কঠাই যদি 1 বিঘা হয়, তেতিয়াহ'লে 20 লেচাই 1 কঠা হ'লে 1 বিঘাত কিমান থাকিব? 100 লেচা হ'ব। এটা আপোনালোকে এনেই গম পাব, নকলেও গম পাব।
কাৰণ 1 কঠাত যদি 20 হয় 5 কঠাত তেতিয়াহ'লে 5 কঠাত কিমান হ'ব 20 20 20 20 5টা 20 100 হ'ব 100 লেচাইও হ'ব 1 বিঘা। এতিয়া আহিল পুৰা 4 বিঘাই হয় 1 পুরা 1 মানে বহুতে কয় নহয় 1 একৰ মাটি 1 একৰ মাটি হলে আপোনাৰ হ'ব 3 বিঘা আড়াই লেচা। 1 একৰ মাটি বুলি ক'লে আপুনি বুজি পাব যে তাতে 3 বিঘা আড়াই লেচা মাটি আছে, সেইটো কোৱা হয় 1 একৰ মাটি। তাৰপিছত আহিল আপোনাৰ হেক্টৰ, মানে 1 হেক্টৰ। 1 হেক্টৰত কিমান থাকে 1 হেক্টৰত চাব আপুনি 7 বিঘা আৰু ওপৰত কিমান ফুট ইঞ্চি থাকে। মুঠতে 1 হেক্টৰ মাটি বুলি ক'লে আপুনি বুজিব 7 বিঘাৰ অকণমান বেছি আছে।